हेलो गाइस वेलकम टू माय यूट्यूब चैनल भास्कर ब्लग्स। तो मोर अन्य एटी भिडिओ आपलोक स्वागतम जनालो। आज मैं कक आसो निश्चय मोर थाम्बनेल चाइ बुझी पाइसे किजानी मैं कলৈ गई आसो और आपलोक कि देखाबले गई आसो। आज धामाका अब आपलोक देखाबले गई आसो। तो आज देवबार बुली मैं घरते थाकिलो थाकिने गतिके मैं भाबिलो कि बरमार बजारলৈ जाओ तात कि पाओ चाओ। या चाওক आमी बर्तमान आहि पालो बरमार बजार काख ब्रिजर तल पाइছো बर्तमान। तो रास्ता घाटবিলাক অকমান ঠিক নহয় যদিও তথাপিতো আমি আহিছোঁ আৰু আহিবতো লাগিবই যেহেতু বাজাৰ কৰিব আহিছোঁ। কি কিনিম আপোনালোকক চাওক কি কিনিম বা কি ল'ব লাগিব গোটেইখিনি আপোনালোকক দেখাম মই ভিডিঅ'টোত বা বস্তুৰ দাম কেনেকুৱা চলি আছে। গতিকে এইটো পৰিব আপোনালোকে জানে বস্তুৰ দাম কেনেকুৱা হৈ আছে। তো বলক ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক আমি ইয়াতে বাইকখন থলোঁ এতিয়া ভিতৰলৈ যাওঁ আগমন কৰোঁ আহক আপোনালোকেও মোৰ লগত। या चाওক मिठाई दোकान ইয়াত কাষতে এয়া মোৰ মৰমৰ অতিকৈ মৰমৰ প্ৰিয় বন্ধু হয়। তেওঁ আগে গৈ আছে আগে যাই থাকিব কৈছোঁ তেওঁক আগে যাই থাক। তো এয়া চাওক হাফ পেণ্ট কিনিব না হাফ পেণ্ট কিনিব আহিছে কিন্তু পচন্দ নহ'ল হাফ পেণ্টটো নলালে বেলেগ এখন দোকানত ল'ব। সেয়া গাইছে তাত নেদেখা বস্তু আজি মই দেখিলোঁ আপোনালোকক সঁচাকৈ মই এইটো আপোনাৰ এদিনো দেখা নাছিলোঁ এইটো কি বস্তু হয়। কিন্তু এইটো মই সুধিলোঁ সুধাতে জানিব পাৰিলোঁ যে এইটো খৰিৰে চৌকা হয় মানে চোলা হয়। এইটো তাৰমানে খৰি তাৰমানে ইয়াত পাৱাৰটো অট'মেটিক কমাব পাৰি বাঢ়াবও পাৰি। ইয়াত গেছ তাৰমানে এইটো হাৱা ছিষ্টেমত আছে। ইয়াত বেটাৰী আছে ইয়াত চাৰ্জিং দিব লাগে ইয়াক চাৰ্জ কৰিব লাগে। তো ইয়াৰ দাম হৈছে মাত্ৰ 2500 টকা। তো কাৰোবাক লাগিলে ইয়াত বৰমাত আহি লৈ যাব পাৰিব। তো গাইছ এইবাৰ মোক মুৰ্গী লগা আছে লোকেল মুৰ্গী। তো লোকেল মুৰ্গী আছে মোক নিব কৈছে ঘৰৰ পৰা। তো মই লোকেল মুৰ্গীৰ দাম মই সোধোঁ কেনেকুৱা দাম কি চলি আছে। গতিকে ভাল লাগিলে লৈ যাম। অ' কাকা জোৰা কিমান কিমান 4.5 মুৰ্গীৰ দাম এনে কিমান জোৰা বহুত 220। তো মই এযোৰ ল'লোঁ দাম অলপ কমতে ল'লোঁ। কি নহওক দাম হওক বা নহওক যিহেতু দূৰৰ পৰা আহিছোঁ তো ল'বই লাগিব এনেকৈ গ'লে কি হ'ব। গতিকে মই এযোৰ ল'লোঁ মুৰ্গী। এইবাৰ আমি গাঁৱলৈ যাম মেইন উদ্দেশ্য আমাৰ গাহৰি খাম বুলি আজি আপোনালোক বৰমালৈ আহিছোঁ। তো গাহৰি কিনিম কেনেকুৱা দাম কি ধৰণৰ কথা বতৰা আমি আলোচনা কৰি যদি দামটো মিলে লৈ যাম নে দাম নিমিলে নিম আৰু যিমান কি দাম নহওক কিনিব আহিছোঁ যে গাহৰি উদ্দেশ্য মেইন বজাৰত। 3.5 কেজি গাহৰিও মই 1 কেজি ল'লোঁ 350 টকাকৈ দাম। তো দামটোৰ কথা নাই আৰু খাব লাগিব যিহেতু দামটো মই চোৱা নাই আৰু 1 কেজি ল'লোঁ। তো ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যোনবিলাকে মোৰ চেনেল নতুনকৈ আহিছে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।